এপাত চাবি ইউজ কৰাই নাই, এপাত চাওক একদম একেবাৰে নতুন হৈ আছে। এইটো চাওক এপাত চাবি একেবাৰে নতুন হৈ আছে, এইটো ভৰাই দিওঁ। আৰু এপাত ইউজ কৰি থকা চাবিটো হয়। আৰু এইখন হৈ গ'লগৈ WagonR Vxi হয়, 2017 চনৰ হয়। আৰু নাম্বাৰটো হৈ গ'ল A04S6147 হয়। গাড়ীখন দেখিছেনে কি ধুনীয়া হৈ আছে চাওক। প্ৰথমতে মই গোটেই চাৰি চাইডটো দেখাই লৈছোঁ চাওক, চাওক কিমান ধুনীয়া হৈ আছে। একদম পূৰা অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। খালি আগফালৰ বাম্পাৰটো খালি ৰিপেইণ্ট কৰাইছিলে দেই, দাগি হৈছিলে। আৰু বাকী গাড়ী পূৰা ফুল অৰিজিনেল পেইণ্টত আছে। আৰু এইখন হৈ গ'ল বন্ধুসকল অট'মেটিক গিয়াৰখন হয়, অট'মেটিক গিয়াৰ 2017 চনৰ। আৰু স্পেয়াৰ টায়াৰটো মই দেখাই দিছোঁ ৰ'ব দেই। আৰু এক ছেকেণ্ড খুলি লৈছোঁ। চব ভিতৰবিলাক গোটেই চিল হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু একো নাই বন্ধুসকল। আৰু ভিতৰটো চব ইমান ধুনীয়া হৈ আছে, চব একদম ফ্ৰেছ হৈ আছে। ওপৰৰ এইটো চালে গম পাই চাওক, এইফালে পলিথিন চলিথিন পূৰা লাগি আছে, গাড়ী পূৰা অ'কে হৈ আছে। তাৰপৰা স্পেয়াৰ টায়াৰটো চব কি ধুনীয়া হৈ আছে বুজিছে নাই। আৰু এটা কিলোমিটাৰটো দেখুৱাই দিম, ইঞ্জিনটো দেখুৱাই দিম মই। গাড়ী একদম পূৰা ফ্ৰেছ হৈ আছে বন্ধুসকল। এইখন গাড়ী বহুত ধুনীয়া হৈ আছে, মই নিজে চলাই আছোঁ। যদি কোনোবা টায়াৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে চব, দাগি এটাও নাই মানে গাড়ীখন পূৰা একদম মজা ফ্ৰেছ হৈ আছে বুজিছে নাই, পূৰা অ'কে হৈ আছে। এতিয়া ভিতৰটো দেখাই দিওঁ আহক। আৰু টায়াৰ কণ্ডিশ্যন এনেকুৱাই দিছে নাই, টায়াৰ পূৰা অ'কে হৈ আছে। আৰু এইবিলাক পূৰা চিল হৈ আছে বন্ধুসকল, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আৰু এইখন হৈ গ'লগৈ অট'মেটিক গিয়াৰখন হয়। এখন লেডিছ ইউজৰ কাৰণে ভাল হ'ব। যদি কোনোবা মই লেডিছে ল'ম বুলি যদি ভাবিছে, অট' গিয়াৰ গাড়ী যদি বিচাৰি আছে, মোক কণ্টেক্ট কৰিব পাৰে। আৰু চলাবলৈ ভাল আৰু জাম চামত চিটি টিটিবিলাকত ভাল চলাবলৈ ন। আৰু কিলোমিটাৰটো হৈ গ'ল বন্ধুসকল 55,247 কিলোমিটাৰ চলিছে, পূৰা অৰিজিনেল জেনুইন চলিছে। আৰু ভিতৰটো কিমান ধুনীয়া হৈ আছে, গাড়ীখন একদম পূৰা বহুত ধুনীয়া হৈ আছে বন্ধুসকল। আপোনালোকে এইবিলাক চালেই গম পাব, পূৰা জেনুইন চলা গাড়ী হয়। আৰু এইফালে মিউজিক চিষ্টেম পাই যাব, AC পাই যাব, পাৱাৰ উইণ্ডো 4খন পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব। গাড়ী একদম পূৰা মজা হৈ আছে, মই নিজে চলাই আছোঁ। চিট একোৱে কৰিব নালাগে, অকল তেল ভৰাব লাগে, চলাব লাগে। মবিল কুলেন চব নতুন ভৰাই থোৱা আছে বন্ধুসকল। মই ইঞ্জিনটো খুলি পেলাই দেখুৱাই দিম, আৰু বনেটখন খুলি পেলাই দেখুৱাই দিম ৰ'ব। চাবিটো উলিয়াই লওঁ ফাৰ্ষ্ট, আৰু চলাই পেলাই দুখন চাই থাকিব। এইবিলাক পূৰা চিল হৈ আছে চব, এইবিলাক পূৰা চিল হৈ আছে দিছে নাই, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ভিতৰত এইবিলাক চালেই গম পাব চব কিমান ধুনীয়া হৈ আছে এইবিলাক দিছে নাই। এখন পূৰা লুকচত আছে আৰু বন্ধুসকল, কাৰণ মই নিজে চলাই আছোঁ ন গাড়ী। এইখন অনা কেইবাদিনো হ'ল, কিন্তু মই ভিডিঅ' দিয়া নাই আৰু নিজে চলাম বুলি। চলাবলৈ ইমানেই মজা হৈ আছে নহয়, মানে নতুন গাড়ী এখনৰ নিচিনা হৈ আছে বন্ধুসকল। চলাবলৈ ইমানেই ধুনীয়া হৈ আছে। আৰু আজি ভিডিঅ' বনাবলৈ মন গ'ল, আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰা এই ৰাস্তাটোৱে চাওক। এখন ফ্ৰণ্টৰ পৰা চাওক না কি ধুনীয়া হৈ আছে চাওক, চাই লওক। টায়াৰ চায়াৰ পূৰা অ'কে হৈ আছে। আৰু এখন গাড়ী একদম ধুনীয়াকৈ ল'ব পাৰে বন্ধুসকল। আৰু টায়াৰটো মই ইঞ্জিনটো দেখুৱাই দিছোঁ ৰ'ব। বনেট চাওক পূৰা চিল হৈ আছে। ইঞ্জিনৰ আজিলৈকে বন্ধুসকল নট এটাও খোলা নাই বোলে, মানে অকল মবিল কুলেনহে বদলাইছে চাওক। এইবিলাক গোটেই চিল হৈ আছে চাওক, এইবিলাক পূৰা চিল হৈ আছে চাওক। বুজিছে নাই, চাই লওক পূৰা অ'কে আছে চাওক। তো আৰু এইফালে চিলবিলাক দেখাই দিছোঁ মই ৰ'ব। এইখন চব পূৰা চিল হৈ আছে দিছে নাই, এইবিলাক গোটেই চিল হৈ আছে বন্ধুসকল। বহুত ধুনীয়া হৈ আছে গাড়ীখন, পূৰা লুকচত আছে। আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰে দেই, বহুত ভাল গাড়ী এখন পাব। এইবিলাক চাওক, তো এইখনৰ প্ৰাইচটো 2,55,000 টকা ফিক্স প্ৰাইচ হ'ব বন্ধুসকল। 2,55,000 টকাত 2017 চনৰ WagonR Vxi অট' গিয়াৰখন হয়। আৰু তলটো মই এবাৰ দেখুৱাই দিছোঁ চব, চব কিমান ধুনীয়া হৈ আছে, একো মামা চামা নাই দিছে নাই। আৰু এখন ছেকেণ্ড অনাৰ হয়, খালি প্ৰাইচটো ফিক্স হ'ব বন্ধুসকল। 2,55,000 টকাত একদম ধুনীয়া WagonR পাব চব। তো যদি লয় সোনকালে জনাব দেই। তো এতিয়া বোলক অলপ চলাই পেলাই দেখুৱাওঁ। আৰু বন্ধুসকল চলাবলৈ গাড়ীখন এনেকুৱা মজা হৈ আছে নহয়, মানে একো টনাটনিও নাই, আৰু এটা খিটিককৈ চাউণ্ড টাউন নাই চব, বেলেগ মজা হৈ আছে গাড়ীখন চব বন্ধুসকল। ইমান ধুনীয়া হৈ আছে নে চলাবলৈ বন্ধুসকল। এইখন মানে একদম হাঁহি হাঁহি ল'ব পাৰে, মানে বহুত ধুনীয়া হৈ আছে, একদম ৱেল মেইনটেইন কাৰ হয়।
বিৰাট ধুনীয়া হৈ আছে চাওক আপোনালোকৰ এখন যদি লয় সোনকালে জনাব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম 2,55,000 টকা ফিক্স প্ৰাইচ হ'ব 2017 চনৰ WagonR Vxi গাড়ী একেবাৰে ফ্ৰেছ গাড়ী পাব আৰু চাওক কি ধুনীয়া হৈ আছে তো বাই বাই দেই